Hello, hey everyone, welcome back to my YouTube channel. I am Bobita Bora. And today I am ready to Golaghat jabole. Very simple ke ready hoisu. Ahok etia sao Golaghatot ma ki koru ko jao and borok aru video to সম্পূৰ্ণ কে চাব আৰু চাই জনাব যে ভিডিওটো কেনে হৈছে তো লেটস গো বৰ্তমান মই আহি আছো গোলাঘাটলৈ আৰু মোৰ লগৰ দুজনী মান আহিছে এহেতি আগত গৈ আছে মই গোলাঘাট আহি এটা কাৰণে ভাল পাওঁ যে এই ৰাস্তাটো ইমান ধুনীয়া ধুনীয়া সেউজীয়া গছ-গছনি আছে পৰিৱেশ বহুতেই ধুনীয়া লাগে দেখিছে কিমান ধুনীয়া ধুনীয়া লাগিছে এই পৰিৱেশটো বহুতেই ধুনীয়া লাগে এতিয়া আমি আহি গোলাঘাট টাউন পাইছোঁহি ধনচিৰি দলং চাম এখন দলং আৰু এখন আছে দলং অলপ আগলৈ গৈ পামগৈ এয়া ধনচিৰি নৈৰ ওপৰত থকা দলং এয়া চোৱা আৰু যথেষ্ট দীঘলো আছে মই ফটো মাৰি বহুতেই ভাল পাওঁ তাতে ইমান ধুনীয়া দলং দেখিছোঁ যেতিয়া ফটোটো মাৰিমেই আৰু ফটোকেইখন মই আপোনালোককো দেখাইছোঁ ইয়াৰ ভিতৰৰ দৃশ্য বহুতেই ধুনীয়া কিন্তু মই ভিতৰলৈ যাব নোৱাৰিলোঁ কাৰণে মই বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক আহিব
দ্বিতীয় পিছৰ আছে দ্বিতীয় পিছৰ এটা কাম আছিলে তো দ্বিতীয় পিছৰ ৰখি আছোঁ এতিয়া দ্বিতীয় পিছৰ কামটো কৰি লওঁ মই এইটো কাৰণে আহিছিলোঁ মেইনলি আৰু দ্বিতীয় পিছৰ কামটো এতিয়া কৰি লওঁ এতিয়া দ্বিতীয় পিছৰ ভিতৰলৈ সোমাই লওঁ দ্বিতীয় পিছৰ ভিতৰত আছোঁ মই এইবোৰ কাম বহুত বৰিং পাওঁ ইমান আমনি লাগিছে ৰখি ৰখি উপায় নাই আৰু কামটো কৰি যাবই লাগিব ইমান দূৰ আহিলোঁ যেতিয়া ফাইনেলি 2-3 ঘণ্টা মূৰত মোৰ কামটো ফিনিছ হৈছে এয়া মোৰ কামটো খতম কৰি মই বাহিৰলৈ আহিছোঁ এতিয়া মোৰ দ্বিতীয় পিছৰ কাম হৈ গ'ল এতিয়া ঘৰ যাম আৰু মেইন কামটো হ'ল যেতিয়া এতিয়া খামগৈ আৰু খাই ঘৰ যাম আৰু এতিয়া আঠখেলীয়া নামঘৰ পাইছোঁহি আঠখেলীয়া নামঘৰ এতিয়া আঠখেলীয়া নামঘৰ মেইন গেটখনৰ ওচৰত পাইছোঁহি এইফালেদি আঠখেলীয়া নামঘৰ যায় এইফালেদিয়ে যায় চব আঠখেলীয়া নামঘৰ এইখন গেট পাছত এদিন আঠখেলীয়া নামঘৰ আহি আপোনালোকক দেখাই দিম ভালদৰে এতিয়া আমি ঘূৰি আহিছোঁ চব এই সেউজীয়া পৰিৱেশ ইমান ধুনীয়া ইয়াত চাহ বাগান আছে চব ইমান ধুনীয়া পৰিৱেশ ফাইনেলি গোলাঘাটৰ পৰা আহি এতিয়া যোৰহাট সোমাইছিলোঁ যোৰহাটৰ এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ খাবৰ বাবে এয়া আমি খাই লওঁ ভালদৰে এতিয়া মই খাই লওঁ দেই ইয়াত খাই মই বহুত ভাল পাওঁ পুৰা খাইছোঁ আৰু এতিয়া খাই লৈ আজি মই ঘৰ যাওঁ দেখিছে ৰাতি হৈ গ'ল ভিডিঅ'টো ইমানতে সামৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনো পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ